হাই বন্ধুসকল, কি খবৰ? ভালনে? এইটো মাছৰুমৰ বীজ হয়। এনেকুৱা পেকেট দুটা আনি থৈছোঁ মই। এইটো কেনেকৈ বনাই আজি তাকে অকণমান ভিডিঅ' কৰি দেখুৱাম। এনেই ঘৰত খাবলৈ কেইটামান বনাম, মানে বহুত প্ৰটিনযুক্ত মাছৰুম। সেই পেকেট দুটা, এটাত 4টা টোপোলাকৈ ওলাব। 2টা টোপোলা আনিছোঁ মই, 8টা টোপোলা কৰিম। দেখুৱাম কেনেকৈনো মাছৰুমটো বনায়, কেনেকৈ পেকেটিং কৰি প্ৰথমে কি কৰিব লাগে দেখাই থাকিম, আপোনালোকে চাই। সেইবোৰ কাঠফুলাৰ কাৰণে খেৰবোৰ এনেকৈ কাটি লৈ এনেকৈ ধুইছোঁ। দুইজনী ভাগিনজনী অলপ হেল্প কৰি দিছে। আন্ধাৰ ৰাতি কৰিব লগা হৈছে, দিনত কৰিব নাই পোৱা। ধুই দিছোঁ ন। কেইবাৰ ধুইছা? 2-3বাৰ ধোৱা হৈছে। 2-3বাৰ ধুইছে। বালিটা ধোৱা আছে যে ডাঙৰ পাত্ৰ হ'লে চাফাকৈ ধুব লাগিব, কেলৈ ইয়াত ধূলি থাকে ন, ধূলি মাটি থাকে, এইবোৰ থাকিলে নহ'ব। সেইবোৰ বইল কৰিছোঁ এনেকৈ। এতিয়া বস্তা, আলু বস্তাত ভৰাই লৈছোঁ, মানে উলিয়াবলৈ ভাল হ'ব বুলি। এনেকৈ খেৰখিনি 100 ডিগ্ৰী চেলচিয়াছত পানীবোৰ উতলাই সেইবোৰ দি দিব লাগে এনেকৈ। আৰু পেকেটবিলাক এনেকৈ বান্ধি ল'ব লাগে, যিবিলাকত ভৰাম আমি সেইবোৰ বান্ধি লৈছোঁ। কেনেকৈ জাপিব লাগে, এইটো এনেকৈ জাপি কেনে খুব টাইটকৈ বান্ধি দিব লাগে। আৰু এবাৰ লুটিয়াই দিওঁ এইটো। তাৰপাছত এইটো বান্ধাৰ পাছত লুটিয়াই দিব লাগে। বান্ধাৰ পাছত গাঁঠিটো তললৈ সোমোৱাই দিব লাগে। তেনেকৈ পেকেটবোৰ ভৰাব লাগে। এটা ষ্টেপত দিয়া হ'ল, ঠিক 4 ইঞ্চি জোখত এটা এটা ষ্টেপ কৰিব লাগে। আৰু ভৰাওঁতে এইটো পলিথিনটো এনেকৈ ভৰাই ল'ব লাগে, তেতিয়া নেফাটে। কেনেকৈ দিছে ন? 4 কাষে দিব লাগে গোটেই বনটো, মাজত দিব নালাগে, একেবাৰে কাষতো নহয়। তাৰপাছত আকৌ খেৰ, বীজটো দিয়াৰ পাছত আকৌ খেৰ দিছোঁ। খেৰ দিয়াৰ পাছত হেঁচি আৰু 4 ইঞ্চিমান পূৰা হেঁচি খেৰ দিব লাগিব। খেৰ দিয়াৰ পাছত আকৌ বীজ, এনেকৈ 4টা ষ্টেপত বনোৱা হ'ব। এইবিলাক বনোৱা হৈ গ'ল। এতিয়া ফুটা কৰিব লাগে। এইটো টিকাটো ফুটুৱাই দিওঁ, আৰু দুটামান ফুটাই দিওঁ, আৰু 3টা ষ্টেপত শেষ হৈ যাব। টোপনি ধৰিছে না? সেই টোপনিয়াই বেচেৰীজনী, উপায় নাই। এইবিলাক হৈ গ'ল। ঘূৰাই পিটিকিব লাগিব, এনেকৈ টোপোলাবোৰ কৰি লোৱা হ'ল। 2টা মাছৰুমৰ বীজৰ পেকেটত 8টা টোপোলা ওলালে। এই টোপোলাবোৰ এতিয়া এটা আন্ধাৰ ৰুমত ৰাখিম। ৰাখি ইয়াৰ পাছৰ পৰ্যায়টো নেক্সট ভিডিঅ'ত দিম। গতিকে আপোনালোকে নেক্সট ভিডিঅ'টো চাব। যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও নতুনকৈ চাইছে, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব।